হাই ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি কথা পাতিম 6টা ইনভেনশ্যনৰ বিষয়ে আৰু সেই 6টা ইনভেনশ্যন তোমালোকক দেখুৱাম কেনেকুৱা হয়। চ' দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আমাৰ ইণ্ট্ৰ'টো লগাই লওঁ, ঠিক আছে? তো ইণ্ট্ৰ'টো চাই লোৱা, তাৰপিছত আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফ্ৰেণ্ডছ, সৰুতে তোমালোকে নিশ্চয় স্পাইডাৰমেন ফিল্মখন নিশ্চয় চাইছা। স্পাইডাৰমেনৰ যিখিনি কাৰ্টুন আছে সেইখিনি নিশ্চয় চাইছা। তো স্পাইডাৰমেনৰ নিচিনাকৈ বনিবলৈ নিশ্চয় চেষ্টা কৰিছিলা, যে কেনেকৈ স্পাইডাৰমেনৰ নিচিনাকৈ ৱালত বগাম, কেনেকৈ হেৰি কৰিম। তো এইবিলাকতো নিশ্চয় কৰিছিলা, ময়ো কৰিছিলোঁ। তো এটা গেজেট আছে, যিটো গেজেটে তোমাক ডাইৰেক্ট স্পাইডাৰমেন বনাই পেলাব। স্পাইডাৰমেনৰ নিচিনাকৈ ৰছী উলিয়াব পাৰিবা হাতৰ পৰা। তো চোৱা এই গেজেটটো। এই গেজেটটো সৰু ল'ৰা ছোৱালীৰ কাৰণে ডিজাইন কৰা হৈছে আৰু এই গেজেটটো ইমান ধুনীয়াকৈ ডিজাইন কৰিছে যে স্পাইডাৰমেনৰ নিচিনাকৈ সৰু ল'ৰা ছোৱালীবিলাকে খেলিব পাৰিব। এই গেজেটটোৰ লগতে কিছুমান এক্সাৰচাইজ আহে, যেনেকৈ এখন মাস্ক, শ্বুজ এযোৰ আৰু লগতে দুখন পাংখা আৰু বেল এডাল। তো এইখিনি এক্সাৰচাইজ আহে আৰু এইটোক বেলেগ একো নহয়, এযোৰ হাতমোজাৰ নিচিনা হেৰি আছে আৰু সেইযোৰ হাতমোজাযোৰ পিন্ধি লোৱাৰ পিছত তাৰ ওপৰতে এটা টেমাৰ নিচিনা কেন পায়। সেই কেনটোৰ ভিতৰত স্পাইডাৰমেনৰ যিখিনি ৰছীৰ নিচিনা বস্তু লয় সেই বস্তুখিনি ভৰোৱা থাকে আৰু এডাল টিগাৰ পায়, সেই টিগাৰডাল টিপি দিলে কি হয়, সেই বস্তুখিনি ওলাই যায়। তো এইটো সৰু ল'ৰা ছোৱালীয়ে মানে খেলি বেছি ভাল পাব, সেইটো কাৰণে ডিজাইন কৰিছে। চ' ইমানে, আৰু এতিয়া যাওঁ নেক্সট ভিডিঅ'টো। ফ্ৰেণ্ডছ, সৰু থাকোঁতে নিশ্চয় চুম্বকৰ লগত বহুত খেলা কৰিলা। চুম্বক য'তে ত'তে লগাইছিলা, লোহাৰ পালেই হ'ল, লোহাৰ টুকুৰা এটা হ'লেই হ'ল আৰু চুম্বকখন তাতে গৈ পেলাই লগাই দিবা। আকৌ দুদিনমানৰ পিছত এৰুৱাই ল'বা বা অকণমান সময়ৰ পিছত এৰুৱাই ল'বা। তো এই ভিডিঅ'টো চোৱা, এই ভিডিঅ'টোত চুম্বকৰ এটা বেলেগ ধৰণৰ গেজেট। তো চোৱাচোন এই ভিডিঅ'টো। এই গেজেটটো আচলতে এটা পাজেল হয় আৰু এই পাজেলটোত চুম্বকৰ কিছুমান সৰু সৰু টুকুৰা থাকে আৰু সেই টুকুৰাবিলাকৰ লগত এডাল দগা পলাৰ নিচিনা বস্তু, আৰু সেই দগা পলাৰ নিচিনা বস্তুটোত এই চুম্বকবিলাক লগাই তাৰ বেলেঞ্চটো মিডিয়ামত ৰখাৰ চেষ্টা কৰিব পাৰি। এই গেজেটটো আচলতে এটা চুম্বকৰ খেলা বুলিয়ে ক'ব পাৰি। তো ঠিক আছে, এইটো গেজেট ইমানতে, আৰু এতিয়া যাওঁ নেক্সট ভিডিঅ'লৈ। বৰ্ড টেনিছ কোনোবাই নিশ্চয় খেলে, আৰু খেলি থকা সময়ত যদি কোনোবা এজন লগৰ খেলি থাকে বা ফোন চোন আহে, আঁতৰি গুচি যায় বা তাৰ খেলিব মন নাথাকে, তেতিয়া কি কৰা? তোমাৰো মনটো ডাউন হৈ যায়, তো খেলিব নোৱাৰা। তাৰ কাৰণে এই গেজেটটোৱে তোমাক টেনিছ বলবিলাক পাছ কৰাই থাকিব, মানে দি থাকিব, আৰু তুমি ইয়াৰ স্পীডটো তোমাৰ মোবাইলত কণ্ট্ৰল কৰিব পাৰা, যে কিমান স্পীড লাগে। লগতে তুমি কিমানটা বল মিছ কৰিলা সেইটো ই ৰেকৰ্ড ৰাখে। ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'বিলাকত ৰবট প্ৰায়ভাগ দেখায়, তো বহুতখিনি ভিডিঅ'তে মই ৰবটৰ বিষয়ে কৈছোঁৱে, আৰু আজিও এনেকুৱা এটা ৰবটেই মই মোৰ ভিডিঅ'ত আনিছোঁ। তো এই ৰবটটো চোৱা, আৰু এই ৰবটটো মানে বিশেষকৈ মানুহৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবৰ কাৰণে বনোৱা হৈছে। তো চোৱা এই ৰবটটো। এই গেজেটটো এটা পেট ৰবট হয়, আৰু এই পেট ৰবটটোৱে তোমাৰ সকলো ধৰণৰ ৰেছপন্স দিব পাৰে, মানে ইয়াৰ ফিলিংছবিলাক ইয়াক তুমি শ্বেয়াৰ কৰিব পাৰা। তুমি ধৰি লওক ঘৰত অকলে থাকা আৰু তুমি খেলিবলৈ কাৰো লগ নাই বা কথা কিছুমান পাতিবৰ কাৰণে কোনো লগ নাই, চ' তাৰ লগত তুমি পাতিব পাৰা। ই নিজে মুখেৰে মাতিবও পাৰে, লগতে ই সকলো ধৰণৰ ৰেছপন্স দিব পাৰে। যদি তোমাৰ দুখ লাগিছে তেনেহ'লে সিও দুখী থকা নিচিনাই লাগিব, যদি তুমি ফূৰ্তিত থাকা তেনেহ'লে সিও ফূৰ্তি কৰিয়ে থাকিব। তো এটা ক'ব পাৰা তোমাৰ লগৰ বন্ধুৰ দৰে হৈ যায়। তো পেট ৰবটটো হয়নে? সঁচাই
বেলেগ ধৰণৰ। আৰু এই ৰবটটোক তুমি নিজে কিছুমান কথা শিকাই ল'ব পাৰা আৰু ই সকলো ধৰণৰ লেংগুৱেজ ক'ব পাৰে। ইয়াৰ প্ৰচেছৰটো এনেকুৱা ধৰণে বনোৱা হৈছে যে ই সকলো ধৰণৰ বস্তুবিলাক আয়ত্তন কৰাত মানে সক্ষম। ফ্ৰেণ্ডছ, প্ৰায়ভাগ আমি কিতাপ পঢ়ি থকা সময়ত কি কৰোঁ, পেইনটো যদি কিবা এটা প্ৰশ্ন পৰা নাই তো পেইনটো কি কৰোঁ, এনেকৈ থাকোঁ বা এনেকৈ কৰি থাকোঁ। তো এইবিলাক মানে পেইনটোৰ লগত খেলা কৰি থাকোঁ, ঠিক আছে। তো সেই খেলা কৰিব পৰা এতিয়া বেলেগ এটা পেইন আহিছে। এইটো হ'ল চিম্পল পেইন আৰু এইটো হ'ল অলপ অসাধাৰণ পেইন। তো চোৱা এই অসাধাৰণ পেইনটো। স্কুলত যেতিয়া বাইদেউহঁতে পঢ়াই থাকে, মনটো যেতিয়া অলপ পঢ়াত নালাগে, তেতিয়া কি কৰা, পেইনটো দি পেলাই বাৰু আঙুলিত ঘূৰাই নাথাকানে। এতিয়া বৰ্তমান আধুনিক যুগ, তো পেইনবিলাকো আধুনিক। তো সেইকাৰণে এই পেইনটো চোৱা, এই পেইনটো তোমাৰ পেইনটোৰ লগতে এডাল চুম্বকৰ টুকুৰা পাবা। সেই চুম্বকৰ টুকুৰাত যদি তুমি পেইনটো থৈ দিয়া, তাৰ ওপৰত সেই তেনেকুৱা ধৰণৰ পেইন যদি থৈ দিয়া, তুমি একেলগে এগালমান পেইন ঘূৰাই থাকিব পাৰা। তো ইয়াক বিশেষকৈ এইটো অকণমান আপগ্ৰেড টাইপ, তো সেইকাৰণে অলপ ভাল লাগে আৰু। প্ৰিণ্টাৰৰ কথা চবেই জানা। প্ৰিণ্টাৰে কি কৰে বাৰু, লেপটপ, মোবাইল এইবিলাকৰ ডিজিটেল গেজেটবিলাকৰ পৰা কিছুমান বস্তু প্ৰিণ্ট কৰি দিয়ে। তো ছেইম এই প্ৰিণ্টাৰটো চোৱা, এইটো এটা প্ৰিণ্টাৰ বুলিয়ে ক'ব পাৰি, কিন্তু এইটো মানুহৰ হাতৰ নিচিনা আৰু ই ছবিবিলাক আঁকিব পাৰে। চোৱাচোন এই প্ৰিণ্টাৰটো। মোৰ আগৰ ভিডিঅ'বিলাক যোনে যোনে চাইছা, তেওঁলোকে লেজাৰ প্ৰিণ্টাৰৰ কথা নিশ্চয় জানা। আৰু সেই লেজাৰ প্ৰিণ্টাৰৰ নিচিনাই এইটো এটা প্ৰিণ্টাৰ। এই প্ৰিণ্টাৰটোত তুমি কাঠ পেঞ্চিলডাল লগাই দিয়া বা কলম এটা লগাই দিয়া, সি সেই কলমটোৰ সহায়ত বা কাঠ পেঞ্চিলডালৰ সহায়তে আঁকিব পাৰে। ই অঁকা ষ্টাইলটো এখন মানুহৰ হাতৰ নিচিনাকৈ, আমি যেনেকৈ হাতেৰে কলমটো ধৰি পেলাই আঁকোঁ, সিও তেনেকৈ প্ৰিণ্ট কৰিব পাৰে, মানে আঁকিব পাৰে। মাত্ৰ ইয়াত তুমি তোমাৰ লেপটপ বা মোবাইলৰ পৰা যিটো আঁকিবলৈ দিবা, সেইটোৱে সি আঁকি দিব। ই নিজে কিন্তু একো আঁকিব নোৱাৰে, ই মাত্ৰ প্ৰগ্ৰেমিঙৰ দ্বাৰাহে আঁকিব পাৰে। চ' তুমি যিটো আৰ্ট কৰিব দিবা, সেইটোহে আঁকিব। ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল লাগিল তেওঁ লাইক কৰিবা, কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব কৰিবা, মোৰ চেনেললৈ যিমান পৰা শ্বেয়াৰ কৰিবা। তো আজিলৈ বাই বাই।